কাৰ্বি আংলং জিলাৰ ৩৩টা আত্মসহায়ক গোটসমূহলৈ একোখনকৈ পাৱাৰ টিলাৰ বিতৰণ দুখীয়া হিতাধিকাৰীক বিতৰণ ৭০% ৰেহাই মূল্যত লাংহিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ হস্ততাঁত বস্ত্ৰ মেলাৰ উদ্বোধন অহা ৯ এপ্ৰিললৈ চলিব এই বস্ত্ৰ মেলা যোৰহাট জেবি কলেজত অধ্যয়নৰত ছাত্ৰ তথা কাৰ্বি আংলঙৰ যুৱক বাইক দুৰ্ঘটনাত ভোকাবহ মৃত্যুক আঁকোৱালি লয় নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে জিলাখনত উন্নয়নৰ অংশ হিচাপে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ২৭ মাৰ্চত বিতৰণ কৰিলে জিলাৰ ৩৩টা আত্মসহায়ক গোটসমূহলৈ একোখনকৈ পাৱাৰ টিলাৰ প্ৰথম পৰ্যায় হিচাপে ৩৩টা আত্মসহায়ক গোটলৈ ৰেহাই মূল্যত বিতৰণ কৰা হয় এইসমূহ পাৱাৰ টিলাৰ ডিফুস্থিত কৃষি অভিযন্তা কাৰ্যালয় চৌহদত অনুষ্ঠিত বিতৰণী অনুষ্ঠানত বিভাগীয় তৰফৰ পৰা ইতিমধ্যে নাম তালিকা চূড়ান্ত কৰা হিতাধিকাৰীসকলৰ মাজত একোখনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰে কাৰ্বি স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৃষক ৰাইজৰ সুবিধাৰ্থে ৭০% ৰেহাই মূল্যত পাৱাৰ টিলাৰ যোগান ধৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৰংহাঙে কৃষি বিভাগৰ সদস্য অমৰ সিং টিছৰে সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেকে ধৰি পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্য তথা বিষয়া উপস্থিত থাকে বড়োলেণ্ড ৰিজনেল এপেক্স ৱেভাৰ্ছ এণ্ড আৰ্টিচিয়ান কোঅপাৰেটিভ ফেডাৰেশ্যন লিমিটেড চমুকৈ ব্ৰাভেডৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ লাংহিনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় এই উপলক্ষে লাংহিন নগৰ সমিতিৰ খেলপথাৰ প্ৰাংগণত বিয়লি এখনি মুকলি সভা অনুষ্ঠিত হয় ব্ৰাফেডৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ পাটগিৰিয়ে আধৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰে এই মেলা এই অনুষ্ঠানত বিটিচি হস্ত তাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন ৰাণা পাটগিৰি প্ৰমুখ্যে বহুকেইটা দল সংগঠনৰ প্ৰতিনিধিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উল্লেখ্য যে আজিৰে পৰা অহা ৯ এপ্ৰিললৈ চলিবলগীয়া এই বস্ত্ৰ মেলাত প্ৰায় ২ কোটি টকা ব্যৱসায় হোৱাৰ আশা প্ৰকাশ কৰিছে আয়োজকসকলে লাংহিংটো আপোনালোকে সকলোৱে জানে যে লাংহিঙত যিখিনি বসবাস কৰা জনগোষ্ঠীৰ মানুহখিনি আছে তেখেতলোকে আগৰ পৰাই নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত বহুত জোৰ দি আহিছে আৰু তেখেতলোকে ট্ৰেডিশ্যনেল ড্ৰেছ নিজে ব্যৱহাৰ কৰে আৰু সেই অনুসাৰে আজি ইয়াত যিটো এক্সিবিশ্যন হ'বলৈ গৈ আছে আজিৰ পৰা আৰম্ভ হৈছে ইয়াত এই এক্সিবিশ্যনটো খুব ধুনীয়াকৈ চলিব আৰু ইয়াৰ পৰা বহুত ৰাইজে উপকৃত হ'ব বহুত বস্তু শিকিব পাৰিব আৰু নতুনত্ব মুঠতে থলুৱা বস্ত্ৰ শিল্পক এখনি উপযুক্ত বজাৰ দিয়াৰ লগতে শিপিনীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে লাংহিন খেলপথাৰত আয়োজন কৰা হৈছে এই বস্ত্ৰ মেলা হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাৰ্ট নিউজ যোৰহাটত সংঘটিত পথ দুৰ্ঘটনাত নিহত কাৰ্বি আংলঙৰ যুৱক যোৰহাট জেবি কলেজৰ অধ্যয়নৰত ছাত্ৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ৰংপাংবং দিলাউজানৰ নিবাসী ৰিচক্ৰৰ পুত্ৰ সঞ্জিত ক্ৰ বয়স 18 এক হুকাবহ বাইক দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰাবলগীয়া হয় যোৰহাটত সংঘটিত পথ দুৰ্ঘটনাত নিহত কাৰ্বি আংলঙৰ যুৱক যোৰহাট জেবি কলেজৰ অধ্যয়নত ছাত্ৰ বোকাজানৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰংপাংবং দিলাউজানৰ নিবাসী ৰিচক্ৰ পুত্ৰ সঞ্জিত ক্ৰ বয়স 18
এক শোকাবহ বাইক দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় জেবি কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক ছাত্ৰ সঞ্জিতৰ বাইক কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল আৰু মৃত্যু কেনেকৈ আকোৱালি ল'বলগীয়া হ'ল ইত্যাদি কাৰণসমূহ এই বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই যদিও ওপৰত যোৰহাট আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বুলি জানিব পৰা গৈছে এনেদৰে কম বয়সীয়া যুৱ ছাত্ৰজনৰ অকাল মৃত্যুক আকোৱালি লোৱা ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দিলাউজান অঞ্চল জুৰি শোকৰ ছাঁ বিয়পি পৰিছে বুকাজনত বিজেপি মহিলা বাহিনী গঠন মহিলা বিজেপি ব্লক মণ্ডলত শক্তিশালী কৰাৰ উদ্দেশ্যৰে বুকাজনত বিজেপি মহিলা বাহিনী গঠন কৰে পৰিষদীয় সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত হৰিয়াজান লেফ্ট উইং নিৰ্বাচন কেন্দ্ৰ হাঞ্চালাংছ এলপি স্কুলত 27 মাৰ্চত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মহিলা বাহিনী গঠন কৰে মহিলা নেত্ৰী কাকৰুং হানচেপিৰ উদ্দেশ্য ব্যাখ্যাৰে ৰিচ ইংটিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিজেপিৰ ৰাজ্যিক পৰিষদৰ সদস্য শুনেশ্বৰ মেছে মুখ্য অতিথি মানাই ৰংহাংপি বুকাজন মহিলা মণ্ডল সদস্য প্ৰতিমা তিমুংপি প্ৰমুখ্যে সদস্য তথা কৰ্মীসকলে সন্মানীয় অতিথি হিচাপে সভাত ভাগ লয় বিজেপি মহিলা ব্লক মণ্ডলৰ শক্তিশালী কৰাৰ বাবে অনুষ্ঠিত এই সভাত 30 গৰাকী বিজেপি মহিলা কৰ্মীক মহিলা বাহিনী কমিটিত নিৰ্বাচিত কৰা বুলি বিজেপি মহিলা দলীয় সূত্ৰই জানিব দিয়ে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি সমু বাণিজ্যিক বিৰতিৰ Please make your visit in AL Exotics showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Diffu Karbi Anglong. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Turkimi outlet opposite LDRB Diffu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি লামেট আমাই ডকমকা শাখা আমেৰ উদ্যোগত মঙলবাৰে উলহ মালহেৰে উদযাপন কৰা হয় কাৰ্বি লামেট আমাৰ 52তম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী অনুসৰি পুৱা আমেৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি ডকমকা শাখা আমেৰ সভাপতি খয়া সিং ইংটিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক তথা কাৰ্বি লামেট আমেৰ কেন্দ্ৰীয় কমিটিৰ সদস্য জয় সিং ৰংপি ডকমকা শাখা আমেৰ সম্পাদক পৰ সিং ক্ৰো
পত্ৰিকা সম্পাদক প্ৰভাত তেৰত প্ৰমুখ বিশিষ্ট কবি সাহিত্যিকসকলে প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিক অংশ লয় আৰু অনুষ্ঠানৰ সৌৰভ বৃদ্ধি কৰে অনুষ্ঠানত বিশিষ্ট সাহিত্যিকসকলে কাৰ্বি লাম্মেট আমে বিগত 51 বছৰীয়া কাৰ্বি সাহিত্য যাত্ৰাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ সতে সংগতি ৰাখি আয়োজন কৰা কবিতা অনুষ্ঠানৰ 40 গৰাকী নপুৰণি কবিসকলে স্বৰচিত কবিতা পাঠ কৰে ডকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ লংকাত চাঞ্চল্যকৰ ঘটনা ভণ্ড তান্ত্ৰিক ৰূপে চৰকাৰী মহাবিদ্যালয় প্ৰধান শিক্ষকে স্মশানলৈ নি এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা ঘটনা সন্দৰ্ভত শিক্ষকজনৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালৰ লোকে উদালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বৰ্তমান পলাতক লম্পট শিক্ষক ইউসুফ আলী ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষক নামেই যাৰ পৰিচয় কিন্তু শিক্ষকৰ বিতৃত থাকিও এক অমানৱীয় ঘটনা সংঘটিত কৰিলে লংকাৰ জেন ভণ্ড তান্ত্ৰিক ৰূপী এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে পূজা পাতল কৰাৰ নামত ৰোগ নিৰাময় কৰাৰ কৌশলেৰে মাছনিশা শ্মশানলৈ নি এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলালে লম্পট শিক্ষকজনে ঘটনা সন্দৰ্ভত জানিব পৰা মতে হুজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দুথাং বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউসুফ আলী পেছাত শিক্ষক যদিও তে বহুত দিনৰে পৰা জড়িত তান্ত্ৰিক বিতৃত এনে যে ইয়াত যে কিবা এটা ঘটনা ঘটিছে প্ৰধান শিক্ষকৰ লগত সেই বিষয়ে আপুনি কিবা জানে নাজানে মই মানে নাজানো এই বিষয়ে একো নাজানো কাৰণ স্কুলৰ হেৰিটোৰ লগত একো হোৱা নাই আৰু যেহেতু শুকুৰবাৰে মই মানে ট্ৰেইনিঙত আছিলোঁ তেওঁ যদি এজন কবিৰাজ হয় তেনেকুৱাটো শুনিবলৈহে পাইছোঁ শুনি আছিলোঁ বিভিন্ন জনৰ মুখেৰে ভণ্ড তান্ত্ৰিক ৰূপী শিক্ষকজনৰ আশ্চৰ্যকৰ কথা শুনিবলৈ পায় গুৱাহাটী নিবাসী এগৰাকী যুৱতী মা দেউতাকৰ সতে ৰোগ নিৰাময়ৰ বিধান বিচাৰি আহিছিল ভণ্ড তান্ত্ৰিকজনৰ ওচৰলৈ তান্ত্ৰিক ৰূপী এইজন শিক্ষকে 16 মাৰ্চৰ নিশা তেওঁৰ ঘৰৰ ওচৰৰ পৰা এখন শ্মশানলৈ ৰোগ নিৰাময়ৰ বাবে নিয়ে আৰু নিয়াৰ সময়ত মাক দেউতাকক নিলগত থাকিবলৈ কয় আন্ধাৰৰ সুযোগ লৈ তেতিয়াই যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় যদিও লম্পট তান্ত্ৰিক ৰূপী শিক্ষকৰ পৰা অৱশ্যে যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় লম্পট শিক্ষকজনৰ বিৰুদ্ধে উদালি আৰক্ষী চকীত 150 আণ্ডাৰ ছেকশ্যন 18 ধাৰাত এক গোচৰ ৰুজু কৰিছে যুৱতীৰ পিতৃ মাতৃয়ে কিন্তু ঘটনাৰ 10-12 দিন অতিক্ৰমৰ পিছতো এই সন্দৰ্ভত উদালি আৰক্ষীয়ে লম্পট শিক্ষকক আটক কৰিব পৰা নাই এদৰে দুখী শিক্ষকজনক আটক কৰিব নোৱাৰা আৰত কিবা ৰহস্যৰ গোন্ধ থকা বুলি অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা কাৰ্বি লামেট আমাই বকলীয়া শাখাৰ উদ্যোগতো 52তম কাৰ্বি লামেট আমাইৰ প্ৰতিষ্ঠা দিৱস যোৱাকালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে কাৰ্বি লাম্মেট আমে বকলীয়া শাখাৰ উদ্যোগতো 52তম কাৰ্বি লাম্মেট আমে প্ৰতিষ্ঠা দিৱস যোৱাকালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে পুৱা আমে বকলীয়া শাখাৰ সভাপতি থনসিং তেৰাঙে আমে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় আমে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান বকলীয়া কেইবাগৰাকী বিশিষ্ট কবি সাহিত্যিকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সভা বিকট সময়ছোৱাত কাৰ্বি ভাষা সাহিত্যৰাজি বৰ্তমানলৈ হোৱা উন্নয়নৰ পৰিকথা মূৰ ওপৰত বিস্তৃতভাৱে আলাপ আলোচনা কৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বুধবাৰে সংঘটিত এক শোকাবহ ঘটনাত 6টাকৈ পশুধনৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে হাওৰাঘাটৰ এৰা দীঘলপানী গাঁও কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বুধবাৰে সংঘটিত এক শোকাবহ ঘটনাত 6টাকৈ পশুধনৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈছে হাওৰাঘাটৰ এৰা দীঘপানী গাঁও বিদ্যুতৰ খুঁটা বাগৰি পৰাত এইদৰে বিদ্যুৎ পৃষ্ঠ হৈ প্ৰাণ হেৰুৱাই পশুধনে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কৰ্তব্যত চৰম গাফিলতি কৰাৰ অভিযোগ কৰি শীঘ্ৰেই বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাই উপযুক্ত ক্ষতিপূৰণৰো দাবী জনাই স্থানীয় লোকে
মানে মৰিলে আপোনাৰ বিদ্যুৎ তাঁৰত বিজুতি ঘটি পেলাই 6টা গৰু ঢুকালে এতিয়া কিন্তু বৰ্তমান এতিয়া আমি ইলেক্ট্ৰিচিটি বৰ্ডত আমি প্ৰায় 1.5 ঘণ্টামান ধৰি আমি তেখেতসকলক জনোৱা হ'ল 1.5 ঘণ্টা হ'ল জনোৱা বৰ্তমানটো আহি পোৱাহি নাই কিন্তু আমাৰ ইয়াৰ গাঁৱৰ যিবিলাক বেনিফিচিয়াৰী মানে মানুহ জনসাধাৰণ আছে এমাহ বিল নিদিলে তেখেতসকলে আহি কাটি দিয়ে কিন্তু এতিয়া যে গৰু মৰি গ'ল এতিয়ালৈকে বৰ্তমান আহি পোৱা নাই কাৰণটো কি তেখেতসকলে এনেকেই চলাই থাকিব বুলি ভাবিছে নেকি হ্যাঁ যে এতিয়া গৰু নহয় যদি মানুহ মৰিলে ইয়াৰ ভৰণ পোষণটো কোনে দিলে হয় এতিয়া যেন এই 6টা গৰু মৰিলে এই মৰা গৰুকেইটা তেখেতসকলে ভৰণ পোষণ দিব নেকি এই ইতিমধ্যে এই যিটো খুঁটা এতিয়া বৰ্তমান পৰি গ'ল আপোনালোকে নিজে দেখিছে খুঁটাটো পৰি গৈছে তাঁৰত লাগি 6টাকে গৰু ঢুকালে ইয়াৰ ক্ষতিটো হাওড়াঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ